আজি সকলোৱে জানে যে অসমৰ বিভিন্ন সকলো জিলাতে আজি আসাম মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ স্কিমৰ আজি ন' ডিউ চাৰ্টিফিকেট বিতৰণি হৈ আছে। আমাৰ কাৰ্বি আংলং জিলাতো এনেধৰণে 11টা আচলতে ইনভেষ্টমেণ্ট এজেঞ্চি আছিলে, এই মানে লোন দিয়া এজেঞ্চি আছিলে। তেখেতসকলে ইয়াতে 664 ব্যক্তি এইবাৰ যিটো লাষ্ট 3 নম্বৰ ফেজত দিয়া হৈছে 664 ব্যক্তি তেওঁলোকে আইডেণ্টিফাই কৰিছিলে। সকলোৱে ন' ডিউ চাৰ্টিফিকেটখিনি পাব। আমাৰ হাতত সেইখিনি আছে। আজি যিখিনি আহিছে তেওঁলোকে লৈ যাব আৰু বাকীখিনি আমি পৰ্যায়ক্ৰমে দি থাকিম। DC অফিচৰ পৰা তেওঁলোকে পাব। অলৰেডি বেংকসমূহত চৰকাৰে ঘৰৰ পৰা বেংকসমূহলৈ ডাইৰেক্ট সেই পইচাটো তেওঁলোকে একাউণ্টত অলৰেডি জমা দিছে। আজি যিখিনি মানুহে লোন লৈছিলে, আমাৰ যিখিনি মহিলা যিখিনি দৰিদ্ৰ জনতাই লোন লৈছিলে, সেই তেওঁলোকে আজি ন' ডিউ চাৰ্টিফিকেটখিনি পাব। সেইটো ধন্যবাদ।